হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি দেওবাৰ, উঠিব মন নাই, কিন্তু কি কৰিব আৰু কিবা কৰি চকুকেইটা মেলিছোঁ। আজি আছে যুৱ নেতৃত্ব মহোৎসৱ। চ' আমি যাম। স্কুলৰ পৰা 25জনী ছোৱালী নিৰ্ধাৰিত কৰিছে। বন্ধ নাপাওঁ, কিবা কৰি ছানডে'টো বন্ধ পাওঁ, সেইটোতো মানে একদম কি ক'ব আৰু। মই গা পা ধুই আহি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। স্কুলৰ ড্ৰেছযোৰ পিন্ধি যাব দিছে। তাৰপিছত ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত আজি এনেকৈ দিলে। তাৰপিছত খাই গৈ ওলাইছোঁ। ছোৱালীবিলাক ওলাই গৈছে। আমাৰ নাৰ্চাৰীত খপা বান্ধি যাব লাগে। চ' বান্ধি আহিছোঁ। তাৰপাছত সেয়া আৰু চব ওলাই আহিছে, মই ওলাই আছোঁ। এতিয়া আৰু যাবৰ কাৰণে দেখাইছোঁ ৰ'ব। আমি তেতিয়া যাব ওলছোঁ, বাকীবিলাকো যাব। আমাৰ এতিয়া অলপমান স্পেচিয়েল আৰু আগত আহিলোঁ অলপ বেছিকৈ। আমি চিট নাপাম বুলি কেনে আগত আহিছোঁ। আৰু লাগেও নহয় বেছিকৈ আৰু জাগা। খোৱাৰ মেনু এখন আছে তাতে, মানে সেইকাৰণে আমি খাব নাপাম বুলি আগত আহিছোঁ। সঁচাই খাব লাগিব দেই, কিন্তু খাবাটো মেইন। মই খাবাই আহিছোঁ। আৰু কিবা বুজি পাওঁ নাপাওঁ বেলেগ কথা, খাব লাগিব। খোৱাটো মেইন। চাই থাকক। যুৱ মহোৎসৱত আহি আছোঁ। আই ডণ্ট ন' কি যুৱ মহোৎসৱ, তাতে যাই উঠিহে গম পাম। মানে আমাক যাবালৈকে দিছে, মঙলদৈ কলেজলৈকে যাওঁ। কি মিটিং আছে কোনো আৰু দেখা দেখি আপোনালোকে চাই থাকিব। মই ইমান দেৰি যুৱ মহোৎসৱ বুলি কৈ আছোঁ। এয়া প্ৰজ্ঞাৰ নেতৃত্বত হোৱা যুৱ নেতৃত্ব সমাৰোহ। যুৱ নেতৃত্ব সমাৰোহৰ মূল উদ্দেশ্য হৈছে যুৱ প্ৰজন্মৰ নেতৃত্ব বিকাশ কৰা, আত্মনিৰ্ভৰশীল অসম গঢ়া আৰু দায়িত্ববোধ বৃদ্ধি কৰা। বহু দিনৰ মূৰত আপোন কলেজখন দেখি বৰ ভাল লাগিছে। লগতে আজি আৰু এটা ভাল লাগিছে যে আমি অসমীয়া এক্টৰ পল ফুকনক লগ পালোঁ। তেওঁ হৈছে প্ৰজ্ঞাৰ সভাপতি। বুফে কৰিছে, লাগিলেও খুজিব যাব নোৱাৰোঁ যাতে লাজতে। তাতে আকৌ লিকিৰা দিছে। লিকিৰা আগত খুজিলেতো বেছি খাওঁ বুলি ভাবোঁ। নাচাবও এটা লিকিৰা দুখ। এতিয়া মোক লগা আছিল, নোৱাৰোঁ আৰু যাবা। যিমানবোৰ ষ্টুডেণ্ট আহিছে, ফাইল, এটা কপি, এটা কলম আৰু এখন আইডেণ্টি কাৰ্ড দিয়া হৈছে। পিছত বন্তি প্ৰজ্বলনেৰে মিটিং ষ্টাৰ্ট হ'ল। তাৰপিছত এই কিতাপকেইখন দিলে, লৈ ল'লোঁ। মই ঘৰত নিশ্চয় পঢ়িম। তেওঁ হৈছে অসমীয়া অভিনেতা প্ৰাঞ্জল শইকীয়া। তেওঁৰ ভাষণ শুনিলোঁ, বহুত ভাল লাগিল। হয়তো বহুতখিনি ভিডিঅ' কৰিবহে নহ'ল। তাৰপিছত কিন্তু মই চবতছে বেছিকৈ ভাল লাগিছে যিজন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছে, হীৰকজ্যোতি শৰ্মা ছাৰ। তেওঁৰ ভাষণ শুনি বহুত ভাল লাগিছে। তেওঁৰ দুটামান ক্লিপ দি দিছোঁ। জুবিন দাৰ কথা কৈছিল, মোৰ বৰ ভাল লাগিছিল, সেইবাবে আপোনালোকক জনাইছোঁ। আৰু শ্বৰ্ট ভিডিঅ'ত ছাৰৰ এটা কবিতাও মই দিছোঁ, প্লিজ চাব। হয়, ৭৬ চনৰ কথা। তেতিয়া মই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ যিটো নাট্য ৰেপাৰ্টৰী থিয়েটাৰ, তাত আমাৰ অসম চৰকাৰ তেতিয়া জনতা চৰকাৰ আছিল। আৰু দুলাল ৰয় আমাৰ NST নেশ্যনেল স্কুল ড্ৰামাৰ 1964 চনত পাছ কৰা তাৰ প্ৰাক্তন ছাত্ৰ। তেখেতে মুম্বাইত গৈছিলে NST পাছ কৰি উঠি, তাত এডিটিং শিকিবলৈ গৈছিলে পুনে ফিল্ম ইনষ্টিটিউটত। এইজনে হৈছে হীৰকজ্যোতি শৰ্মা ছাৰ। মানুহ আটাইতকৈ বেছি আস্তিক আছিল, ভগৱানৰ অনুৰাগী আছিল, তেতিয়াহ'লে কোনটো কথা আপোনালোকে মানি ল'ব? গতিকে এটা বাক্যৰে, এটা চিন্তাধাৰা আমাৰ মনত সোমোৱাই দিয়া হৈছে যে জুবিন গাৰ্গ নাস্তিক আছিল। জুবিন গাৰ্গৰ নিচিনা ভগৱান প্ৰেমী নাছিলেই। সনাতনী সংস্কৃতিয়ে কি কৈছে? প্ৰকৃতিৰ প্ৰেম ভগৱানৰ প্ৰেমতকৈ ওপৰত নহয়। প্ৰকৃতিৰ প্ৰেমেই ভগৱান প্ৰেম। আৰু সেইকাৰণে সনাতনী সংস্কৃতিয়ে কি কৈছে? তুমি জীৱ জন্তুকো পালন কৰিব লাগিব। পৰ্যাবৰণ মানে কেৱল মানুহ আৰু গছ নহয়। এতিয়া পৰ্যাবৰণৰ কেম্পেইনিং কেনেকৈ চলে? গছপুলি ৰোপণ। কেইটামান গছপুলি ৰুলে, গছপুলি যিমান ৰুলে তাতকৈ ফটোগ্ৰাফ বেছি হয়। এটা ফটোকে এইটো এংগুলত, সেইটো এংগুলত। এবাৰ মই কেমেৰা ফালে চাই থাকিম, আকৌ বেয়া লাগিব, গছপুলিটো ৰুই থাকোঁ। গছপুলি ৰোপণ কৰিছে, মানুহ ভালকৈ আছে, পৃথিৱীখন বাচি যাব নেকি? পৰ্যাবৰণ সংৰক্ষণ মানে পানীৰো সংৰক্ষণ। পৰ্যাবৰণ সংৰক্ষণ মানে বিদ্যুতৰ সংৰক্ষণ। পৰ্যাবৰণ সংৰক্ষণ মানে পোহৰৰ সংৰক্ষণ। পানী, পোহৰ, বায়ু সকলোৰে যদি সংৰক্ষণ আমি নকৰোঁ, তেতিয়াহ'লে পৰ্যাবৰণ সংৰক্ষিত নহয়। আৰু জুবিনে তাক মানিছিল। আৰু যেতিয়া পৰ্যাবৰণ সংৰক্ষণ নহয়, তেতিয়ালৈকে ভগৱানৰ প্ৰেম আমি মন্দিৰৰ দুৱাৰে দুৱাৰে, মছজিদৰ দুৱাৰে দুৱাৰে আমি গৈ থাকিলেও আমাৰ কোনো কাম নাই, যদি আমি প্ৰকৃতিক পূজা কৰিব নাজানো। আৰু সেইকাৰণে সনাতন সংস্কৃতিয়ে কৈছে যে প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুকে আপুনি পূজা কৰিব লাগিব। আৰু যি কাম জুবিন গাৰ্গে আমাতকৈও বেছি সুচাৰুৰূপে পালন কৰিছিল, সেইকাৰণে মই কওঁ জুবিন গাৰ্গ এজন প্ৰকৃত প্ৰকৃতি পূজাৰী আৰু ভগৱান পূজাৰী। এইজন জুবিনক নাস্তিক বুলি দিয়াৰ আৰম্ভ হৈ গ'ল। এটা সময়ত তোমালোকে নাজানিবা
নাম শুনিছা বিষ্ণুৰাভাৰ নাম শুনিছা এটা সময়ত বিষ্ণুৰাভাক কমৰেড বনাই দিয়া হৈছিল কমৰেড কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নাই প্ৰবাদ আছে বিষ্ণুপ্ৰসাদ ৰাভাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত যেতিয়া শিৱৰ তাণ্ডৱ নৃত্য নাচিছিল তদানীন্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি দিছিল কোনোবাই সঁচা কয় কোনোবাই মিছা কয় প্ৰবাদ যিয়ে নহওক কিন্তু বিষ্ণুৰাভাই তাণ্ডৱ নৃত্য নাচিছিল শিৱৰ তাণ্ডৱ নৃত্য যিগৰাকী শংকৰদেৱক অংকন কৰি থৈ গৈছে আপুনি মই যি শংকৰদেৱৰ প্ৰতিচ্ছবি দেখা পাই আছো সেই প্ৰতিচ্ছবি কোনেও দেখা নাই অকল কলাগুৰুৱে সপোনত সেই দৃশ্য অংকন কৰিছে এই প্ৰতিচ্ছবি অংকন কৰিছে আৰু সেই প্ৰতিচ্ছবিৰ সন্মুখতে আজি খাব লৈ আছো লাখ লাখ ভক্ত সেইজন কলাগুৰু বিষ্ণুপ্ৰসাদৰ পৰিৱৰ্তে কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা বুলি কি কৰা হ'ল প্ৰচাৰ কৰা হ'ল তেওঁকো নাস্তিক বনাই পেলাব আৰু সেই কথা আজি এতিয়া নুই কৰিবলৈ দিগদাৰ হৈ গৈছে কিন্তু আচৰিত কথা জানেনে 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতবৰ্ষৰ সকলো ঠাইতে তিৰংগা পতাকা উৰি আছিল মানুহে ফূৰ্তিতে তিৰংগা পতাকা উৰাই আছিল ভাৰতৰ স্বাধীনতা সেইদিনাখন মোৰ জন্মঠাই টিহুৰ হন্দেলি নামৰ এখন গাঁৱত বিষ্ণুৰাভাই কলা পতাকা উৰাইছিল কিয় উৰাইছিল জানেনে কৈছিল ইয়ে আজাদী জুঠা হে আৰু কথাবোৰৰ অৰ্থ বাওপন্থীসকলে আমাক বেলেগকৈ বুজালে মই আপোনালোকক বেলেগকৈ কৈছো শুনক 1925 চনত ভাৰতবৰ্ষত আৰু এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম হৈছিল যি সংগঠনৰ জন্মদাতাই 1925 চনতে চিন্তা কৰিছিল যে এদিন নহয় এদিন ইংৰাজ এই ভাৰতবৰ্ষৰ পৰা গুচি যাব লাগিব তেওঁলোক বাধ্য হ'ব গুচি যাবলৈ তেওঁলোকৰ ওচৰত ইমান সমল নাই তেওঁলোক হাৰ মানি গৈছে সকলো ফালৰ পৰা হাৰ মানি গৈছে আৰু ভাৰতবৰ্ষক মুক্তি দিয়াৰ তেওঁলোকৰ সকলোখিনি হৈ গ'ল এতিয়া তেওঁলোক গুচি যাব কিন্তু তেওঁলোকে আমাক স্বাধীনতা কাগজত দিব কিন্তু ইমান দিন পৰাধীনতাৰ গোলাম খাটি থকা প্ৰত্যেকজন ব্যক্তি কেনেকৈ স্বাধীন হ'ব দেশ স্বাধীন হ'ব কিন্তু নাগৰিক স্বাধীন হ'বনে সঁচাকৈ আৰু এই কথা বিষ্ণুৰাভাইও অনুভৱ কৰিছিল এজনে নাগপুৰত থাকি অনুভৱ কৰিছিল এজনে টিহুৰ দিগেলিত থাকি অনুভৱ কৰিলে যে ইয়ে আজাদী জুঠা হে সিৰ্ফ চামৰা কা বদলা হে বগা মানুহৰ পৰা মিঠা বৰণীয়া মানুহৰ হাতলৈ শাসন আহিল কিন্তু আমি সঁচাকৈ স্বাধীন হ'লোনে আমি আমাৰ ডেইলি খোৱা খাদ্যখিনি নিজে ৰুই পেলাই খাব পাৰিলোনে আমি নিজে খোৱা মাছখিনি নিজৰ পুখুৰীৰ মাছ খাব পাৰিছোনে আমি নিজৰ কাপোৰখিনি নিজে ঘৰত বোৱা কাপোৰে অন্তত ঘৰত থকা সময়খিনিত যিখিনি পিন্ধো সেই কাপোৰখিনি আমি নিজে ব্যৱহাৰ কৰিব পাৰিছোনে ৰাতিপুৱা টুথপেষ্টটোৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে এই গোটেইবোৰ বস্তু আমি চবেই ব্যৱহাৰ কৰিব পাৰিলোনে আমি স্বাধীন হ'লোনে নহ'লো আৰু সেইকাৰণে বিষ্ণুৰাভাই কৈছিল যে ইয়ে আজাদী জুঠা হে সিৰ্ফ চামৰা কা বদলাও হে গতিকে আমি কিন্তু স্বাধীন হ'ব লাগিব কাৰণ আমি নিজে গৌৰৱ কৰোঁ স্বাধীন দেশৰ আমি একোজন নাগৰিক সেইকাৰণে মই কৈছো যদি আমি স্বাধীন হ'ব লাগে সংবিধানে দিয়া দুটা বস্তু এটা বস্তুৰ পিছত আমি খুব দৌৰি থাকোঁ অধিকাৰ মহললৈ মহাবিদ্যালয়ৰ প্ৰিন্সিপালে ছাত্ৰ জীৱনী কথাটো ভালকৈ কৰি দিয়া নাই দিবই লাগিব এয়া আমাৰ অধিকাৰ পানী খাবৰ কাৰণে একুৱাগাৰ্ড বহাই দিব লাগিব এয়া আমাৰ অধিকাৰ বাছৰ সেৱা দিব লাগিব বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহে এয়া আমাৰ অধিকাৰ কিন্তু দেৱালৰ কাষত শিখৰেৰে পিকাই থৈ দিছো এয়া আমাৰ দায়িত্ব সংবিধানে আমাক অধিকাৰৰ লগত আৰু এটা বস্তু দিছে দায়িত্ব সেই দায়িত্ব যদি সুচাৰুৰূপে আমি পালন কৰোঁ তেতিয়াহ'লে এই ভাৰতবৰ্ষ বিশ্বগুৰুত অৰ্থাৎ এদিন কৈছিল গোটেই বিশ্বখনৰ হেনো গুৰু আছিল ভাৰতবৰ্ষ আমিতো দেখা নাই আছিল তথ্যই কয় জ্ঞানে কয় পৰম্পৰাই কয় সংস্কৃতিয়ে কয় এই ভাৰতবৰ্ষ গোটেই বিশ্বৰ গুৰু আছিল আজি ৰাতিপুৱা নিউজ পাইছো আমেৰিকান যুক্তৰাষ্ট্ৰই ভেনিজুৱেলা আকৌ দখল কৰিলে বেলেগ দেশৰ সংস্কৃতিয়ে বেলেগক শাসন কৰিবলৈ শিকায় আমি বেলেগক কেৱল জ্ঞান দি আহিছো সেইকাৰণে আমি ভাৰত লাইন পাতি ভাত খাব লাগি আহিছোঁ আমি খুচবি দেই লাজ নকৰবি খানা লৈ আহিলোঁ এতিয়া খাওঁ দুজনৰ বুলি কৈ দুজনৰ খাওঁ এতিয়া এণ্ডিং টাইম এতিয়া আমি যাওঁ আমি আমলখি খাই আছোঁ তাৰপিছত এতিয়া আমি গাড়ী ধৰি আৰু যাওঁ ভাগৰ লাগছে ঘুমাম যায় আজি আমাৰ বহুত লাভ হৈছে আমি খাব পাইছোঁ ভাল খাব পাইছোঁ কথাখিনি শুনিও বহুত ভাল লাগিল বাৰু মাত্ৰ ৰাতিপুৱা এটাই প্ৰব্লেম হ'ল আমাৰ লাজ লাগিলে লুচি আৰু এখন খুজিব লাগিছিল সেইটোৱে অলপ লাজ থাকিল মানে আমি আধা পেটি হৈ আহিলোঁ মানে চাটনিটো ভাল লাগিছিল মানে আমি খাব নাপালোঁ হেৰি কি বুলি কয় আকৌ দুপৰীয়া দিছিল এইগিলা ভাতৰ লগতে সেইটো চাটনিয়ে দিছিল ভাতৰ লগত দিছে কিন্তু মোৰ দেখি পাই মনটো বহুত ভাল লাগিল তাৰপিছত মই আৰু অলপ ল'লোঁ লিখিত হৈ গৈছিলোঁ ন মাজতে খৰিত হৈ যায় তাৰপিছত খালোঁ খাই পেলাই একদম পেটটো মানে একদম ঘুমাম যায় আৰু হোষ্টেলত এতিয়া বাকী থাকিল আৰু এতিয়া মেইন কথা কি হৈছে জানা তোক জমনি এটা কওঁ মোৰ তাৰপিছত মই কি কৈছোঁ ভাই এপেমান ভাত দে মোৰতো এটা কথা আছে দুবাৰ খুজিব লাগে ইয়াতে দুটা মানুহ আছে আৰু এটা আছে দুটা মানুহ দিওঁ দুটা মানুহ
বাই বাই যেনেকে বিচাৰিছিলো তেনেকে খাব পাইছো পুৰা টেংকি ফুল মই যাওঁ আৰু কি মানসিয়ে এখন পাতত কৈছো দুটা হাত লৈছি নিজে কৈছে তাই মই নিজে কৈছো ভিডিঅ'ত কৈছো আমি মাংস পাইছো 2 পিস এই 4 পিস খাইছি তো 4 পিছ খাইছা অ'। কেনেকে হ'ব নহ'ব কিন্তু কমপ্লেইন যাব কিন্তু তোমাক কি ক'লো দুটা মানুহ মানে নহয় সেনেকে নহ'বয়ে কিয় হ'বয়ে বুদ্ধিটো নললি টিকট গৈছিলোঁ এতিয়া আহোঁতে ইউজ কৰাইছোঁ